মোহাম্মদ আকরাম হোসেন সারলৈ। হে শ্ৰদ্ধাস্পদ, জয় জয়তে মহান আল্লাহৰ নাম লৈ শিয়ালমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দই আপোনালৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। যোৱা ইংৰাজী 1/1/1989 তাৰিখে সহকাৰী শিক্ষক হিচাপে শিয়ালমাৰী হাইস্কুলত কৰ্মজীৱনৰ পাতনি মেলি 31/7/2023 তাৰিখে কৰ্মজীৱনৰ সামৰণি মাৰি সুদীৰ্ঘ প্ৰায় 37 বছৰ সেৱা আগবঢ়াই বিদ্যালয়খনৰ যি কৌস্তভ আগবঢ়ালে তাৰ বাবে আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। হে মান্যৱৰ, অত বছৰে অকপটভাৱে শত সহস্ৰজন ছাত্ৰ ছাত্ৰীৰ মাজত যি কৰ্মদক্ষতাৰে জ্ঞানৰ পোহৰ বিলালে তাক আমি স্বীকাৰ নকৰাকৈ থাকিব নোৱাৰোঁ। ইয়াৰ উপৰিও চাকৰিৰ অন্তিম মুহূৰ্তলৈ কৰ্তব্যত অৱহেলা নকৰি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ লগতে আমাক সুপৰামৰ্শ দিয়াটোৱে আপোনাৰ মহানুভৱতা আৰু উজ্জ্বল কৰি তুলিছে। হে মান্যৱৰ, আজি আপুনি সক্ষম যদিও চৰকাৰী বিধানৰ বাবে অৱসৰ গ্ৰহণ কৰিবলৈ ওলাইছে। শিক্ষকতাৰ কালচোৱাত কৰ্তব্যনিষ্ঠা, সহানুভূতিতা আৰু দৃঢ়তাৰে শিয়ালমাৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ আগবঢ়োৱা আপোনাৰ অমূল্য অৱদানৰ বাবে আমি ধন্য হৈছোঁ। বিদায় বেলাত আপোনাক দিবলৈ আমাৰ একো নাথাকিলেও যাচিছোঁ মাথো একাজলি হিয়া ভৰা শ্ৰদ্ধা আৰু শুভাশীষ। আপোনাৰ চাকৰি জীৱনৰ সুদীৰ্ঘ যাত্ৰা কালত কিছুক্ষণৰ বাবে হ'লেও আমিও আপোনাৰ সহযোগী হৈ থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আজি এই পবিত্ৰ ক্ষণত পৰম দয়ালু আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে মহান আল্লাহে আপোনাক সুস্বাস্থ্যৰ গৰাকী কৰাৰ লগতে দীৰ্ঘায়ু প্ৰদান কৰে। শ্ৰদ্ধাৰে সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দ, শিয়ালমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, তাৰিখ 31/7/2023।